নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে টাইমছ মহাবাহুৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি সাধাৰণ জ্ঞানৰ 30টা বচা বচা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নসমূহ মূলতঃ আছাম ইয়াৰবুক 2021 নিউ এডিশ্যন যিখন, তাৰ পৰা আমি বাছি বাছি লৈ আহিছোঁ। আৰু প্ৰশ্নসমূহ অসম পুলিচ, এগ্ৰিকালচাৰ, PNRD, APDCL, ফৰেষ্ট আদি পৰীক্ষাৰ বাবে লাভৱান হ'ব বুলি আশা কৰিছোঁ। আৰু প্ৰশ্নসমূহৰ এনচাৰবিলাক আপোনালোকে নিজেই মনতে কৰি যাব। মই এনচাৰটো দিয়াৰ আগতে নিজেই চাই যাব কিমানটা পাৰিছে, আৰু শেষত আপোনালোকে কমেণ্ট কৰিব কিমানটা আপুনি শুদ্ধ কৰিব পাৰিলে। প্ৰথম প্ৰশ্নটো, উদ্ধৱ ভৰালীক কোন চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? উদ্ধৱ ভৰালীক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিলে ৰাষ্ট্ৰপতিয়ে 2019 চনত। অপশ্যন এটোত পাইছোঁ মই 2019 চনত প্ৰদান কৰা হৈছিল। দ্বিতীয় প্ৰশ্নটো, কোন চনত কনকলতা বৰুৱা পতাকা উৰুৱাবলৈ গৈ শ্বহীদ হয়? তেওঁ গহপুৰত শ্বহীদ হৈছিল। অপশ্যন এটোত পাইছোঁ 1942 চনৰ 20 ছেপ্টেম্বৰ। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, 1942 চনৰ 20 ছেপ্টেম্বৰ। গুৰুত্বপূৰ্ণ, মনত ৰাখি যাব। মোৱামৰীয়া সম্প্ৰদায়ৰ প্ৰৱৰ্তক কোন? মোৱামৰীয়া সম্প্ৰদায়ৰ প্ৰৱৰ্তক আছিল অনিৰুদ্ধদেৱ। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, অপশ্যন ডিটো। আপোনালোকে প্ৰশ্নসমূহ মনত ৰাখিবলৈ অসুবিধা পালে লিখি যাব। পিছৰ প্ৰশ্ন, বকুল বনৰ কবি নামেৰে কাক আখ্যা দিয়া হৈছে? ইয়াত অপশ্যনটো হৈছে অপশ্যন চি, আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলিও জনা যায়। খুব গুৰুত্বপূৰ্ণ। তাৰ পিছৰ প্ৰশ্ন, অসমৰ সৰ্বাধিক ৰেচম উৎপাদন কৰা জিলাখন হৈছে? ৰেচম উৎপাদন কৰা জিলাখন হৈছে অপশ্যন বিত পাইছোঁ ধেমাজি জিলা। ধেমাজি জিলাত অসমৰ ভিতৰত সৰ্বাধিক ৰেচম উৎপাদন হয়, অপশ্যন বি। পিছৰ প্ৰশ্ন, অসমৰ আটাইতকৈ নৱগঠিত জিলাখন হৈছে? আটাইতকৈ নৱগঠিত জিলাখন হৈছে বজালী। বজালী মহকুমাক নতুন জিলাৰ বাবে ঘোষণা কৰা হৈছিল। বজালী হ'ব অপশ্যন চি, বজালী জিলা। পিছৰ প্ৰশ্ন, অসমত পোনপ্ৰথমে ৰ'পৱে ক'ত কেতিয়া স্থাপন কৰা হৈছিল? এইটো ৰাইট এনচাৰটো হ'ব অপশ্যন এত পাইছোঁ 2014 চনত নগাঁও চামগুৰিত। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 2014ত নগাঁৱৰ চামগুৰিত। 4 নম্বৰ প্ৰশ্নটো, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যন চিত পাইছোঁ 2880 কিলোমিটাৰ। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য 2880 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম? কাছাৰ আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত যিখন নৈ আছে সেইখন নৈ হৈছে জিৰি নৈ। অপশ্যন এত পাইছোঁ, অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, জিৰি নৈ। পৰৱৰ্তী, অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য কিমান? অসমত ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ দৈৰ্ঘ্য খুব গুৰুত্বপূৰ্ণ এইটো। অপশ্যন চিত পাইছোঁ 720 কিলোমিটাৰ। 720 কিলোমিটাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো স্থাপন হৈছিল? অপশ্যন চিত আছে শুদ্ধ উত্তৰটো 1970 চনত। 1970 চনত গুৱাহাটীত স্থিত চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, 1905 চনৰ ভাৰতৰ বুৰঞ্জীৰ ঐতিহাসিক ঘটনাটো হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বংগভংগ। বংগভংগ হৈছিল 1905 চনত। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথমজন দেশদ্ৰোহী বুলি কাক আখ্যা দিয়া হৈছে? এইটো আপোনালোকৰ কনফিউজন লাগে, মই জানিছোঁ। এইটো সকলোৱে বদন চন্দ্ৰ বৰফুকন বুলি ভাবে, কিন্তু ইয়াৰ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, বাদুলী ফুকন। লাচিত বৰফুকনৰ খুৰাক আছিল বাদুলী ফুকন। পিছৰ প্ৰশ্ন, ভূপেন হাজৰিকা কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? ভূপেন হাজৰিকা 1993 চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। অপশ্যন ডিত পাইছোঁ শুদ্ধ উত্তৰ, অপশ্যন ডি। পিছৰ প্ৰশ্ন, কোন চনত যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ সন্মানেৰে সন্মানিত কৰা হৈছিল? তেখেতক 2012 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰ্থাৎ JNUৱে 2012 চনত অৰণ্য মানৱ সন্মান দিছিল। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, অপশ্যন ডি। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইকেইটা। পিছৰ প্ৰশ্ন, গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম আমি নাম শুনিছোঁ, প্ৰতিষ্ঠাপক কোন আছিল? বিত পাইছোঁ মই শুদ্ধ উত্তৰটো, ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাই আগভাগ লৈ গুৱাহাটী নেহেৰু ষ্টেডিয়াম প্ৰতিষ্ঠাপন কৰিছিল। অপশ্যন বি। পিছৰ প্ৰশ্ন, অসমৰ ক্ষুদ্ৰতম জিলাখন হৈছে? অসমৰ ক্ষুদ্ৰতম জিলাখন হৈছে দক্ষিণ শালমৰা মানকাচৰ। অপশ্যন ডিত আছে
দক্ষিণ শালমৰা মানকাছৰ অপশ্যন ডি পৰৱৰ্তী প্ৰশ্ন তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা আছিল অৰ্থাৎ জীয়ৰী আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টো আছে মনু আছিল শংকৰদেৱৰ কন্যা অপশ্যন চি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল 1979 চনত যি অসম আন্দোলন আছিল 1979 চনৰ পৰা আৰম্ভ হৈছিল অপশ্যন বি পৰৱৰ্তী প্ৰশ্ন পূবৰ আমাজন বুলি কোন ঠাইক জনা যায় পূবৰ আমাজন বুলি দিহিং পাটকাই বৰ্ষাৰণ্য অৱশ্যে এতিয়া ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছে অপশ্যন এ দিহিং পাটকাই অপশ্যন এটো শুদ্ধ উত্তৰ অভিৰুচি ক্ৰিয়া দিৱস কোন তাৰিখে পালন কৰা হয় অভিৰুচি ক্ৰিয়া দিৱস খুব গুৰুত্বপূৰ্ণ অপশ্যন ডি আছে 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰিয়া দিৱস অসমত পালন কৰা হয় অপশ্যন ডি শুদ্ধ উত্তৰ পিছৰ প্ৰশ্ন অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষজন কোন অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী অপশ্যন ডি আছে শুদ্ধ উত্তৰ বিশ্বজিৎ দৈমাৰী অপশ্যন ডি পৰৱৰ্তী প্ৰশ্ন কোন চনত বড়ো সাহিত্য সভাৰ গঠন হয় 1952 চনত গঠন হৈছিল বড়ো সাহিত্য সভা প্ৰথমবাৰৰ বাবে অপশ্যন এ 1952 শুদ্ধ উত্তৰ অপশ্যন এটোত পাইছো 1952 চনত পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া উপন্যাসখন হৈছে ইয়াতে শুদ্ধ উত্তৰটো আছে অপশ্যন ডি ভানুমতী আছিল প্ৰথম অসমীয়া উপন্যাস শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পৰৱৰ্তী প্ৰশ্নটো কি আহিছে অসমৰ ৰাজ্যিক বৃক্ষ কি আচলতে অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ অৰ্থাৎ গছ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুদ্ধ উত্তৰ হুলুং পৰৱৰ্তী প্ৰশ্ন অসমত মানৰ প্ৰথম আক্ৰমণ হৈছিল কিবা এটা অপশ্যন দিছে অপশ্যন বি টো আছে শুদ্ধ উত্তৰ 1816 চনত প্ৰথমবাৰৰ বাবে মানে অসম আক্ৰমণ কৰিছিল অপশ্যন বি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন দেওহাঁহ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় অপশ্যন বি আছে শুদ্ধ উত্তৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায় অপশ্যন বি পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল অপশ্যন এ 1990 চনত এটো খুবেই বেছি ইম্পৰ্টেন্ট 1990 চনত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল অপশ্যন এ পৰৱৰ্তী প্ৰশ্ন অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল অপশ্যন বি আছে শুদ্ধ উত্তৰ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিছিল হেমচন্দ্ৰ বৰুৱা অপশ্যন বি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্নটো কি আহিছে ফেচবুক আমি সকলোৱে কৰোৱে ফেচবুক কেতিয়াৰ পৰা প্ৰচলন হৈছিল অপশ্যন এত আছে 2004 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ফেচবুক প্ৰচলন আৰম্ভ হৈছিল অপশ্যন এ চাওঁতে আমি ভিডিঅ'ৰ শেষৰ অংশ পালোহি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ প্ৰতিযোগিতামূলক পৰীক্ষা কেন্দ্ৰ কৰি প্ৰস্তুত কৰা জিকে কুইজ কাৰেণ্ট এফেয়াৰ্ছ মেথছ ৰিজনিং আদি নিয়মিতভাৱে আমাৰ পাবৰ বাবে আমাৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকক এইখিনিতে জনাই থওঁ যে আমি আজি প্ৰশ্নখিনি যথেষ্ট খৰতকীয়াকৈ কৈছোঁ যাতে কম সময়তে আমি বেছি প্ৰশ্ন আলোচনা কৰিব পাৰোঁ আৰু আপোনালোকৰ কিবা যদি বিশেষ টপিক থাকে আমি আগলৈ বনাম কমেণ্ট বক্সত জনাব ধন্যবাদ